কৰি কৰি কি হয়তো কৰিছে ভাবি তাতে তাতে খৰালি আগ বাছা আমাৰ বাবে তই আৰু কিমান কষ্ট কৰি কি হ'ল বাছা মোৰ নগৰিলি যে তোৰ চাগে আমাৰ প্ৰতি বৰকৈ খং নহয় নে বাছা কি কৰিবি বাছা আমাৰ ভাগ্যৰ বাবে আপুনি আজি মোৰ শ্ৰীফলা আশ্ৰমে আহক আহক ৰাজা আহক আছেনে কুশলে আপুনি আছেনে কুশলে আপোনাৰ মৰমৰ প্ৰজা শুনিছো অযোধ্যাৰ দুৰ্দিন নাতৰালে নিজ বাহুবলে পিছে ৰাজা আপোনাক আজি দিনাখন দিবলৈও পুত্ৰ যে নাই মোৰ আশ্ৰম গৈছে সি খৰচুৰ তীৰে আনিবলৈ নিৰ্মল জল নালাগে নালাগে মোক ৰাজা এই মহাকাবিত ভাৰতক নালাগে আমি দেখিব সমগ্ৰ বিশ্বত অসীম প্ৰতাপী বীৰ দশৰথ আপুনি বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় আপুনি এনেদৰে কৰিছে ক্ৰন্দন ভকে নেকি ৰাজ্যত অন্য কিবা ফলত সুদিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যৰ
তাকত কৰি তুমি আমাক মনিলা আমাক মনিলা ব্ৰহ্মৰ অপৰ ভাগি হলা তুমি ব্ৰহ্মবনৰ অপৰ ভাগি হলা পুত্ৰপুৰ হৃদয়ৰ লগ আমাক তাৰ কাষলে লৈ বলা আমাক তাৰ কাষলে লৈ বলা আমাক তাৰ কাষলে লৈ বলা কনা কত আছে মোৰ পুত্ৰৰ দল কনা কটা দাদা কটা 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 আপনার পূজা কান্দিলেও পুত্ৰ আমাৰ নাহে আৰু দুলাই নাকান্দিব প্ৰিয়ে নাকান্দিব প্ৰিয়ে প্ৰিয়ে শুনিব কি তোমাৰ কোনো নাই প্ৰতিক্ৰিয়া শুনিব ক্ষমা বুজিলো প্ৰিয়ে Oh, yeah.
অন্ধলার লাঠিতে জীবন রাখি গরিব আৰু ৰঘুবংশক গুণ্ডামাৰ কিন্তু অজ্ঞানক তই কৰিলি নিজ মুখে জনালি আহি মোৰ ৰাষ্ট্ৰ তোৰ বংশ বিনাশী কি মই দেখাম তথাপিতো বিয়া দে মাটিটো পুত্ৰ অন্তকালে পুত্ৰহুকে তোৰ প্ৰাণত নাই অন্তকালে পুত্ৰহুকে তোৰ প্ৰাণত নাই অন্তকালে পুত্ৰহুকে তোৰ প্ৰাণত নাই দিলে মাত্ৰ মন এই কাৰণ অৰ্ধগৃহত অপুত্ৰ মই জানো ৰাজা ভালদৰে জানো মই অদ্যপিও অপুত্ৰক তুমি কিন্তু দিব্য দৃষ্টিৰ পৰা নেদেখো অপুত্ৰকৰ কোনো লক্ষণ শুনা ৰাজা শুনা মোৰ হিত উপদেশ মাতি আনি ঋতসিংহমণিক যজ্ঞ আয়োজন কৰা পুত্ৰ লাভৰ হেতু দেখাত যদিও বালক মুনি ঋতসিংহ মহিমা তেওঁৰ অপাৰ আশীৰ্বাদ কৰিছো মই পুত্ৰ ধনে গুণে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য মই ত্যাগো প্ৰাণ পুত্ৰ ভাগ্যাৰ হবে পুত্ৰ নহয় নহয় পুত্ৰ আৰু ভাগ্যাৰ বিয়োগৰ পাছত মোৰ জানো জীয়াই থকাৰ কিবাৰ প্ৰয়োজন আছে মোৰ যন্ত্ৰণাময় জীৱন ত্যাগ কৰা এয়াই উপযুক্ত সময় ৰাজা এয়াই উপযুক্ত সময় কিন্তু তুমি হলা পবিত্ৰ ইক্ষাকুকুলৰ সূৰ্যবংশীয় ৰাজা তোমাৰ দ্বাৰাই প্ৰবাহিত হ'ব ভৱিষ্যত বংশৰ ধাৰা তোমাৰ ৰৌৰকে জাত হ'ব ৰঘুকুলমণি দুষ্ট বিনাশী জগতত শান্তি ধৰ্মৰ কৰিব স্থাপন ৰাজা
ৰাজা ৰাজা লোৱা 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 ৰাজা লোৱা মোৰ কৃপলা আশ্ৰমৰ এটি পথ আশীৰ্বাদ ৰূপে কৰিবা গ্ৰহণ শুনিব আশীৰ্বাদ ৰূপে কৰিবা গ্ৰহণ নালাগে মোৰ পুত্ৰ নালাগে মোৰ পুত্ৰ আৰু কাৰ্য শুনা ৰাজা আছে এটি মোৰ শেষ অনুৰোধ অনুৰোধ নকৰিব আদেশ কৰক দাসৰ প্ৰতি যেবে মই ত্যাগী হিচাপে নশ্বৰ কৰি শুনিব পুত্ৰ ৰূপে প্ৰেত কাৰ্য তুমি পুত্ৰ ৰূপে প্ৰেত কাৰ্য তুমি কৰিবা সমাপ বিদায় দশৰথ বিদায় আতংকিত বর্তমান করে নিমজ্জিত করে মহাপদ এই দশরথৰ বাবে নৰকতো নিমিলিব আমি আৰু বন্ধা নাই যাওঁ সেনাপতি আৰু সৈন্য সৈতে আৰু উত্তৰ বাজাৰ কাৰ্য কৰোঁ